এটা ফটো লওঁ। তুমি বহুত ধুনীয়া জব এটা কৰি আছা। থেংক ইউ ছাৰ, থেংক ইউ। মোৰ মতেতো প্লাষ্টিক টোটেলি বেণ্ডে কৰিব লাগে। Okay. आसमान को पाना है, आसमान से आगे जाना है। नए भारत की नई कहानी अब आसमां को सुनाना है। गर्व है इस तिरंगे पर, सारे जहां को ये दिखाएंगे। अमृत काल मनाएंगे, घर घर तिरंगा लहराएंगे। কি ক'ব বৰ্তমান সময়ত মানে প্লাষ্টিকৰ ব্যৱহাৰটো বেছি হৈ গৈছে। বৰ্তমানতো চৰকাৰেও ব্যৱস্থা লৈছে প্লাষ্টিকটো বৰ্জন কৰিবলৈ, হয়, কিন্তু মানুহবিলাকে শুনা নাই। কি ক'ব তেখেতলোকক? এইটো কম ইউজ কৰিব লাগে আৰু। তো বৰ্তমান সময়ত মানে প্লাষ্টিক ব্যৱহাৰটো বেছি হৈছে, হয়, কি ক'ব তেখেতলোকক? তো চৰকাৰেতো ব্যৱস্থা লৈছে প্লাষ্টিক বন্ধ কৰিব লাগে। কিয়? কিবা কাৰণ নিশ্চয়। কাৰণ মানে প্লাষ্টিকটো নপচে নহয়। প্লাষ্টিক মানে আমাৰ ইয়াত বুলি নহয়, হেডকোৱাৰ্টাৰ বন্ধ কৰিব লাগে। হেডকোৱাৰ্টাৰ বন্ধ কৰিব লাগে। তাত বন্ধ হোৱাৰ লগে লগে আমাৰ মানুহবিলাকৰ অলপ সজাগতা হ'ব লাগে। তেখেতলোকে নিজেও এফৰ্ড কৰাটো ভাল, হয়নে নাই? একদম বেষ্ট। মোৰ মতে প্লাষ্টিক বেণ্ড হ'ব লাগে। বেণ্ড হ'ব লাগে। তো আমাৰ ফিউচাৰৰ কথা তাৰ ঠাইত কাগজৰ বস্তু ওলাব লাগে, যাতে যোৱালে জ্বলি গ'ল পৰিৱেশটো বিনষ্ট নহয়। তো সকলোৱে মন্তব্য আহিছে প্লাষ্টিকটোতো এনে বেয়া বস্তু বৰ্জন কৰিব লাগে, হয় নাই? এতিয়া অকল টাউনীয়া অঞ্চলত যে এইটো প্ৰভাৱ নহয়, তেনেকুৱা গাঁৱলীয়া অঞ্চল যিসকলে ব্যৱহাৰ কৰি আছে, কি ক'ব তেখেতলোকক? তেখেতলোকে নকৰাটোৱে বৰ্জন কৰিব লাগে। আপোনাৰ চৰকাৰেতো প্ৰচেষ্টা লৈছে, কিন্তু চৰকাৰৰ কথা শুনা নাই। কি ক'ব তেখেতলোকক? এটা অনুৰোধ, প্লাষ্টিক অনুৰোধ মানে কি, বস্তুটো বন্ধ হ'ব লাগে। বস্তুটো মানে হেৰি নহয়, পচি নাযায়। 12 বছৰ থাকিলে পচি নাযায়, সেইকাৰণে বস্তুটো বন্ধ হ'লে ভাল হয়। তো কি ক'ব বৰ্তমান সময়ত মানে পলিথিনটো ব্যৱহাৰটো বেছি হৈ গৈছে। তো চৰকাৰে ব্যৱস্থা লৈছে, কিন্তু তেখেতলোকৰ কথা কোন নুশুনে। কি ক'ব যিসকলে ব্যৱহাৰ কৰি আছে বৰ্তমান প্লাষ্টিকটো? আমি ফিউচাৰৰ কথা ভাবি পেলাই বন্ধ কৰিব লাগে, হয় না? তো কি ক'বা বৰ্তমান প্লাষ্টিকটো বৰ্জন কৰিব লাগে নে ব্যৱহাৰ কৰিব লাগে? বৰ্জন কৰিব লাগে। পলিথিনটো ইমান এটা ভাল নহয়, পৰিৱেশৰ ক্ষতি হয়। আমাৰ মতেতো পলিথিনটো বৰ্জন হ'ব লাগে। হ'ব লাগে কিয় কাৰণে পলিথিনটোতো আমাৰ পৰিৱেশ বিনষ্ট কৰি আছে। সেইকাৰণে পলিথিনটো মুক্ত হ'লে আমি কাম কৰোঁ, বৰ্জন হ'ব লাগে। তাৰপিছতে বৰ্জন হ'ব লাগে। তো সকলোৰে মন্তব্য একে, প্লাষ্টিক বৰ্জন কৰিব লাগে। এতিয়া দোকানবিলাকত আহি পেলাই ৰেড কৰি পেলাই ধৰাটো লাভ নহয়। মেইন জেগাত প্ৰডাকশ্যন কৰে, প্ৰডাকশ্যনটো বন্ধ কৰিলে তেতিয়াহে প্ৰডাকশ্যনটো বন্ধ কৰিব লাগে। প্লাছ মানুহবিলাকো অলপ সজাগ হ'ব লাগে। কাৰণ মানুহবিলাকে যদি ব্যৱহাৰটো কমাই দিয়ে, নিজৰ ভৱিষ্যতৰ মোনা আনিব লাগে আৰু মোনা ব্যৱহাৰ কৰক। আৰু যদি কাপোৰ জাতীয় তেনেকুৱা পাতল কিবা এইবিলাক ব্যৱহাৰ এটা সম্পূৰ্ণ বিকল্প ব্যৱস্থা, যিটোৱে মানে পৰিৱেশটো নষ্ট নকৰে। আৰু কি ক'ব প্লাষ্টিক ব্যৱহাৰ কৰিব লাগে নে প্লাষ্টিক বৰ্জন কৰিব লাগে? আৰু কি ক'ব প্লাষ্টিক ব্যৱহাৰ কৰিব লাগে নে বৰ্জন কৰিব লাগে? বন্ধ কৰে। কিবা কাৰণ? প্লাষ্টিক বুলি ক'লে অকল এইবিলাকে নহয়। তো যিহেতু এইবিলাকো প্লাষ্টিকৰ ক্ষেত্ৰত পৰে, তো মই ভাবোঁ এইবিলাকো বন্ধ কৰিব লাগে। কিন্তু এইবিলাক যিহেতু গাত ল'ব নোৱাৰি, সক্ষম নহয়, তো এইবিলাকো বন্ধ কৰিব লাগে। তো সকলো ধৰণৰ প্লাষ্টিক বন্ধ কৰিব লাগে। তো ব'লক আৰু অলপ আগত যাওঁ, মানুহৰ লগত কথা পাতিব চেষ্টা কৰিম। তো অলপ চেষ্টা কৰি আছোঁ সজাগতা আনিবলৈ। কিছুমান মানুহে বুজিছে আৰু কিছুমান মানুহে কৈছে ব্যৱহাৰ কৰি। ইউথে যদি এইবোৰ বুজি পাইছে, ফিউচাৰটো ব্ৰাইট আছে। ইউথে বুজি পাইছে, তুমি পাইছা ইউথ, মই ইউথ, আমি বুজি পাইছোঁ কথাটো। সকলোৱে বুজি পালে ভাল। সকলোৱে বুজি পালে আমাৰ চাগে ভৱিষ্যতে সমস্যাবোৰ নিজে কমি যাব, হয়নে নাই? সমস্যাবোৰতো আমি নিজে পঢ়াই আছোঁ, আমি নিজে ৰাখিব লাগিব এইবিলাক। বেলেগৰ পৰা খাবলৈ নহয়। থেংক ইউ।